নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ছেপ্টেম্বৰ মাহৰ 15 তাৰিখ আৰু ভাদ মাহৰ 29 তাৰিখ সোমবাৰৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। আজি দিনটোত সূৰ্য উদয় হ'ব 5:26 আৰু অস্ত যাব 5:42। ষষ্ঠী তিথি থাকিব 11:13 কৃত্তিকা নক্ষত্ৰ থাকিব। জন্ম হোৱাসকলৰ আজি ৰাশি হ'ব বৃষ ৰাশি, শুদ্ধ বৰ্ণ ৰাক্ষগণ হ'ব। যাত্ৰা কথা ক'বলৈ গ'লে আজিৰ দিনটোত কোনো যাত্ৰা নাইকিয়া। আজিৰ দিনটো ভাগ্যশালী ৰাশিবোৰ বৃষ, মিথুন, কৰ্কট, কন্যা, তুলা, বৃশ্চিক, ধনু। আজিৰ দিনটো সাৱধানেৰে থাকিবলগীয়া ৰাশিবোৰ হৈছে মেঘ, সিংহ, মকৰ, কুম্ভ, মীন। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যা সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মোৰ প্ৰিয় বন্ধু বান্ধৱী আৰু বয়োজ্যেষ্ঠসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। বেলেগৰ লগত সুখ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জ্বল হ'ব। আজিৰ দিনটোত যদি আপোনাৰ সুখৰ বিষয় অন্য ব্যক্তিৰ লগত যদি আপুনি কথা বতৰা পাতে আপোনাৰ স্বাস্থ্য অন্য দিনতকৈ ভাল হ'ব পাৰে বুলি কৈছে। কিছুমান বিশেষ লোক যিকোনো যোজনাত পইচা নিৱেশ কৰাৰ বাবে তৈয়াৰ থাকে, য'ত সম্ভাৱনা দেখা যায় আৰু য'ত প্ৰাধান্য আছে। আজিৰ দিনটোত আপুনি বিশেষ মানুহৰ লগত যদি টকা পইচা যদি লেনদেন কৰে আপোনাক সাৱধানে টকা পইচা লেনদেন কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি বৃষ ৰাশি। যদি সম্ভৱ হয় তেন্তে দীঘল যাত্ৰা কৰাৰ পৰা বিৰত থাকক, কাৰণ দূৰণিবতীয়া যাত্ৰাৰ বাবে আপুনি বহুত দুৰ্বল আৰু এনে কৰিলে আপুনি আৰু অধিক দুৰ্বল হৈ পৰিব। আজিৰ দিনটোত যদি আপুনি দূৰণি ঠাইত যদি যাত্ৰা কৰিবলগীয়া হয়, যাত্ৰা কৰিবলৈ গ'লে আপুনি অন্য দিনতকৈ আজি দুৰ্বল হ'ব পাৰে বুলি কৈছে। আপোনাৰ স্বাস্থ্য অৱনতি ঘটিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। অসীমিত পৰিমাণৰ উৰ্জা আৰু উৎসাহ আপোনাক আৱৰি ধৰিব আৰু আপোনাৰ সন্মুখত অহা বহুত সুযোগ আপুনি ধুনীয়াকৈ লাভ উঠাব পাৰিব। আজিৰ দিনটোত যদি আপুনি নতুন সুযোগত যদি কাম যদি কৰে সেই কামত আপুনি লাভ উঠাব পাৰিব। আপোনাৰ টকা পইচা লাভ হ'ব বুলি কৈছে নতুন কাম যদি কৰে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। কথা কোৱাৰ আগত দুবাৰ ভাবক। নজনাকৈ কোৱা যিকোনো কথা বেলেগক কষ্ট দিব পাৰে। আজিৰ দিনটোত আপুনি অন্য ব্যক্তিৰ লগত যদি কথা বতৰা যদি পাতে আপোনাক ভাবি চিন্তি ভাল কথা বতৰা পাতিবলৈ কৈছে, নহ'লে আপোনাৰ কথাই অন্য ব্যক্তিৰ জীৱনত দুখ দিব পাৰে বুলি কৈছে। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিনৰ শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাটো সক্ষম হ'ব। আপোনাৰ আজিৰ দিনটোত আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আজিৰ দিনটোত ভাল বুলি কৈছে। দিনৰ শেষ ভাগত আপুনি টকা পইচা জমা কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। নিজৰ স্বাস্থ্যৰ বিষয়ে প্ৰয়োজনতকৈ অধিক চিন্তা নকৰিব। এইটো বেমাৰৰ সকলোতকৈ ডাঙৰ ঔষধ। আজিৰ দিনটোত আপোনাৰ স্বাস্থ্যৰ প্ৰতি আপোনাক ইমান চিন্তা কৰিবলৈ কোৱা নাই, নহ'লে আপোনাক বেমাৰ যদি হৈ আছে সেই বেমাৰে আপোনাক বেছিকৈ জোৰ দিব বুলি কৈছে। আপোনাৰ ভাল চিন্তাধাৰাই আপোনাৰ বেয়া চিন্তাধাৰাক পৰাজিত কৰিব। আপুনি আজিৰ দিনটোত ভাল চিন্তা কৰিবলৈ কৈছে, বেয়া চিন্তা আজিৰ দিনটোত আপোনাক কৰিবলৈ কোৱা নাই। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোৰে আকৰ্ষিত কৰিব।
আজিৰ দিনটোত অন্য ব্যক্তিৰ ওচৰত আপোনাৰ ব্যক্তিত্ব সুগন্ধিৰ দৰে বিয়পিব বুলি কৈছে। আপোনাৰ বহু দুখৰ পৰা লাভ হ'ব। আজিৰ দিনটোত আপোনাৰ বহু দুখৰ পৰা টকা পইচা লাভ হ'ব বুলি কৈছে। আপোনাৰ সন্তানৰ ভৱিষ্যতৰ যোজনা বনাবৰ বাবে আজি বহুত ভাল দিন। আপোনাৰ সন্তানৰ ভৱিষ্যতৰ বাবে আজি দিন ভাল বুলি কৈছে। সন্তানৰ ভৱিষ্যত কেৰিয়াৰৰ বিষয়ে মই জীৱনটোত কি কাম কৰিম এনেধৰণৰ বাবে আজি দিনটো ভাল বুলি কৈছে আপোনাৰ সন্তানৰ বাবে। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। মাদক দ্ৰব্যৰ পৰা দূৰত থাকক, কাৰণ আপোনাৰ অধিক মদ্যপানে টোপনিত ব্যাঘাত জন্মাব পাৰে আৰু গভীৰ বিশ্ৰামত আপোনাক বাধা প্ৰদান কৰিব। আজিৰ দিনটোত আপোনাক বেয়া বস্তু, মদ, ভাং এইবিলাক বস্তু আপোনাক খাবলৈ কোৱা নাই, নহ'লে আপোনাক টোপনিত আপোনাৰ চিন্তা হ'ব পাৰে বুলি কৈছে আৰু আপোনাক বাধা প্ৰদান কৰিব। নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ কৰক আৰু অফিচত সকলোৰে লগত ভাল ব্যৱহাৰ কৰক। আজিৰ দিনটোত আপোনাক খং ইমান কৰিবলৈ কোৱা নাই। অফিচৰ ব্যক্তিৰ লগত আজিৰ দিনটোত আপোনাক ভাল কথা, ভাল ব্যৱহাৰ কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আপোনাৰ দিনৰ আৰম্ভণি ব্যায়াম দি কৰক। এইটোৱে সেই সময় যেতিয়া আপুনি নিজৰ বিষয় ভাল অনুভৱ আৰম্ভ কৰিব আৰু সেই ব্যায়াম কৰা অভ্যাসটো দিনৰ ৰুটিনৰ লগত অন্তৰ্ভুক্ত কৰক আৰু নিয়মিত ৰখাৰ চেষ্টা কৰক। আজি আপোনাৰ দিনৰ প্ৰথম ভাগৰ পৰাই আপোনাক ব্যায়াম কৰিবলৈ কৈছে। তেতিয়া আপোনাৰ স্বাস্থ্য ভাল হ'ব বুলি কৈছে আৰু খোৱা বোৱা আপোনাক সাৱধানে কৰিবলৈ কৈছে। নিয়মিতভাৱে খোৱা বোৱা কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আপোনাৰ আকাংক্ষাসমূহ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। গোটেই দিনটো আপুনি যদিও অৰ্থ সংকটত ভুগিছে, কিন্তু সন্ধিয়া সময়ত আপোনাৰ পইচা লাভৰ আশা আছে। আজি সন্ধিয়া সময়ত আপোনাৰ টকা পইচা লাভ হ'ব বুলি কৈছে। আপুনি যদি কাম কৰি আছে, দিনটো কাম কৰি থকা ভাগৰুৱাৰ পিছতো আপোনাৰ সন্ধিয়া সময়ত টকা পইচা হ'ব। সন্ধিয়া সময়ত অলপ হাঁহিৰে ভৰা সময় নিজৰ সন্তানৰ লগত অতিবাহিত কৰক। আজি সন্ধিয়া সময়ত আপোনাৰ সন্তানৰ লগত হাঁহি ফূৰ্তি আনন্দৰ মাজেৰে আপোনাক সময় অতিবাহিত কৰিবলৈ কৈছে আপোনাৰ সন্তানৰ লগত আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। দিনৰ আৰম্ভণি আপুনি যোগ প্ৰণাম দি কৰিব পাৰে। এনেকুৱা আৰম্ভণি আপোনাৰ বাবে লাভজনক হ'ব আৰু আপোনাক গোটেই দিনটো সক্ৰিয় কৰি ৰাখিব। আজি দিনৰ আৰম্ভণি আপোনাক যোগ প্ৰণাম কৰিবলৈ কৈছে। আপোনাৰ দিনটো টকা পইচা লাভ হ'ব বুলি কৈছে। ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব। আজিৰ দিনটোত টকা পইচা আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। ধৈৰ্য বনাই ৰাখক, কাৰণ আপোনাৰ বুজা শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। আপোনাক ধৈৰ্য ধৰিবলৈ কৈছে আজিৰ দিনটো, তেতিয়া আপুনি সফলতা পাব বুলি কৈছে। এই ৰাশিৰ লোকসকল ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰলৈ ল'লে ঘূৰাই দিব নিবিচাৰে। আজিৰ দিনটোত কুম্ভ ৰাশি ব্যক্তিসকলে এনে ব্যক্তিৰ ওচৰৰ পৰা আঁতৰি চলিবলৈ কৈছে। যি ব্যক্তিয়ে আপোনাৰ পৰা টকা ধাৰলৈ ল'লে, ধাৰলৈ পিছত সেই টকা ঘূৰাই দিবলৈ আপোনাক টান পায়, তেনে ব্যক্তিৰ ওচৰৰ পৰা। শেষত আহিছোঁ আমি মীন ৰাশি। আজিৰ দিনটো ফূৰ্তি আৰু আনন্দৰে ভৰা হ'ব, কাৰণ আপুনি জীৱনটোক সম্পূৰ্ণৰূপে জীয়াব। আজিৰ দিনটোত আপোনাক ফূৰ্তি ফাৰ্তা আনন্দৰে জীৱনটো কটাবলৈ কৈছে। নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ কৰক আৰু অফিচত সকলোৰে লগত ভাল ব্যৱহাৰ কৰক। যদি আপুনি এনেকুৱা নকৰে, তেন্তে আপোনাৰ চাকৰি যাব পাৰে আৰু আপোনাৰ আৰ্থিক অৱস্থা বেয়া হ'ব পাৰে। আজি আপোনাক অফিচত যদি আপুনি কাম কৰে, চৰকাৰী কৰ্মচাৰীসকলৰ কথা কৈছোঁ, অফিচত ভাল ব্যৱহাৰ কৰিবলৈ কৈছে, মানুহৰ লগত ভাল কথা পাতিবলৈ কৈছে। যদি বেয়া কথা পাতে, তেনেহ'লে তেওঁলোকক চাকৰি যাব পাৰে বুলি কৈছে আজিৰ দিনটোত, আৰু আৰ্থিক অৱস্থা বেয়া হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। পুনৰ নতুন এটা ভিডিঅ'ত লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব।
তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।